students, আজি মই তোমালোকৰ আগত এটা ইম্পৰ্টেণ্ট কথা লৈ আহিছোঁ। কথাটো হ'ল ইয়াত মই দুখন কিতাপৰ পিকচাৰ দিছোঁ। দেখিব পাইছে এখন হ'ল অসমীয়া সাহিত্য চয়নিকা আৰু এখন বৈচিত্ৰ্যময় অসম। এই দুখন কিতাপে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে বা SSLCৰ বাবে বা ক্লাছ 10ৰ কাৰণে তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। এখন যেনেকৈ ইয়াত অসমীয়া সাহিত্য চয়নিকাত যেনেকৈ কবিতা গল্পসমূহ আছে, ঠিক তেনেকৈ বৈচিত্ৰ্যময় অসম কিতাপখনত বিভিন্ন জাতি জনগোষ্ঠী, অসমৰ বিভিন্ন জাতি আছে, জনগোষ্ঠীসমূহ আছে, বিশেষকৈ জনগোষ্ঠীসমূহৰ পৰিচয়সমূহ দিয়া আছে। আৰু এইখনৰ ওপৰত কুৱেশ্যন আনচাৰ অহা দেখা যায়। আজি 2-3 বছৰ ধৰি এইখনৰ ওপৰত কুৱেশ্যন আনচাৰ অহা দেখা যায়। আৰু কিতাপখন বৈচিত্ৰ্যময় অসম কিতাপখন প্ৰথম প্ৰকাশ পাইছে 2018। তাৰ পিছৰ পৰা এইখনৰ পৰা কুৱেশ্যন আনচাৰ অহা দেখা যায় বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত। লং কুৱেশ্যন আহে, শ্বৰ্ট কুৱেশ্যন আহে। গতিকে আজিৰ পৰা মই এই কিতাপখনৰ ওপৰত মই আলোচনা আগবঢ়াই যাম, ভিডিঅ' আগবঢ়াই যাম। গতিকে তোমালোকে চাই থাকিবা আৰু তোমালোকৰ বাবে সহায়ক হ'ব বুলি আশা কৰিছোঁ। এই পেজটো হ'ল কিতাপখনৰ সূচীপত্ৰ। ইয়াত 9ম শ্ৰেণীৰ বাবে কিছুমান জাতি জনগোষ্ঠীৰ ওপৰত আলোচনা দিছে। এইখিনি 9ম শ্ৰেণীৰ বাবে, তাৰ তলৰখিনি হ'ল 10ম শ্ৰেণীৰ বাবে। গতিকে ইয়াত বিভিন্নকেইটা জনগোষ্ঠীৰ বিষয়ে আলোচনা আছে। গোটেইখিনি লাগিব ইম্পৰ্টেণ্ট, কাৰণ এক্সামত কোনটো আহিছে ঠিক নাই। গতিকে গোটেইখিনি আমি ভালকৈ পঢ়িব। সেইখন কিতাপ যেনেকৈ ভালকৈ পঢ়িব লাগিব, এইখন আমি ভালকৈ পঢ়িব লাগিব। আৰু এইখনৰ পৰা হয়তো 10 মাৰ্কছ আহিব, 10 মাৰ্কছ মিনিমামটো আহিবই। গতিকে 10 মাৰ্কছটো আমি কিয় এৰি দিম? ভালকৈ পঢ়িলেই হ'ল। পঢ়াটোৱে মেইন কাৰণ পঢ়িলেই আমি মাৰ্কছ পাওঁ। আৰু হয়তো কেতিয়াবা 1 নম্বৰ বা 2 নম্বৰৰ কাৰণে আমি লেটাৰ নোপোৱাকৈ থাকি যাওঁ বা পাৰ্চেণ্টেজ কমি যায়। গতিকে আমি 10 মাৰ্কছটো এনেইতো এৰি দিব নোৱাৰোঁ। গতিকে এইখিনি ভালকৈ পঢ়াই ভাল। আৰু এইখন দ্ৰুতপাঠ বুলি উল্লেখ আছে কিতাপখনত। কিতাপখনৰ মেইন পাতনি যে দ্ৰুতপাঠ ইয়াত দেখিব পাৰিছে, দ্ৰুতপাঠ বুলি আছে। এই ক্ষেত্ৰত এই দ্ৰুতপাঠ বুলি আছে এখন। আৰু এক্সামতো হয়তো তেনেকৈ আহিব, দ্ৰুতপাঠ বুলিয়েই আহিব। আৰু ইয়াৰ পৰা লং কুৱেশ্যন আৰু শ্বৰ্ট কুৱেশ্যন অহা দেখা যায়। এইখন পাব্লিছ হৈছিলে, প্ৰথম পাব্লিছ হৈছিলে 2018 পৰা। তাৰপিছৰ পৰা এইখনৰ পৰা কুৱেশ্যন আনচাৰ অহা দেখা যায়। গতিকে আজিৰ পৰা মই এইখনৰ ওপৰত মই আলোচনা আগবঢ়াই যাম, ভিডিঅ' আগবঢ়াই যাম। তোমালোকে চাই থাকিবা। এক্সামৰ বাবে তোমালোকৰ